Hello. আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ আগত একেবাৰে সন্মুখত আমাৰ হাতী যাব, তাৰপিছত নামতিৰ দল আছে, বিহুৰ দল আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ তেনেকৈ খেৰাই ঝুমুৰ তেনেকৈ আমি উপস্থাপন কৰিব বিচাৰিছোঁ। এইখিনিয়ে আৰু ৰাতিপুৱা প্ৰথম কাৰ্যসূচী আছিল আমাৰ জলাহৰণ, মাংগলিক জলাহৰণ। ৰাতিপুৱা আমি 8 বজাত সেই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ আৰু তাৰপিছতে 50খন সোণালী জয়ন্তী উপলক্ষে 50খন পতাকা উত্তোলন কৰা হয় আৰু তাৰপিছতে এই কাৰ্যসূচীটো আছে আমাৰ। আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ আমি সোণালী জয়ন্তীটো উদযাপন কৰিবলৈ লৈছিলোঁ। আজি ৰাতিপুৱা আমি আয়তীসকলৰ দ্বাৰা মাংগলিক জলাহৰণ কাৰ্যসূচী লৈছিলোঁ আৰু আমি 50খন সোণালী জয়ন্তী উপলক্ষে 50খন পতাকা উত্তোলন কৰিছিলোঁ। আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰাত বৰ্ণাঢ্য এই অনুষ্ঠানটিত আমি হাতী, আমি ৰাধা কৃষ্ণ লৱকুশকে আদি কৰি বিভিন্ন জনগোষ্ঠীকে সামৰি লৈ আমি যে এটা বৃহৎ প্ৰচাৰ কৰিব তাৰ উদ্দেশ্য আমি হাতত ৰাখিছোঁ।